No, beta, no. Hi, this is Jade Tourist Vlog. Hey guys. আজি মানে মুনলাইটৰ এনেকুৱা জোৰদাৰ পাৰ্টি নহয় মানে খালি বাৰ্ডাৰ খানা এনেকা হৈছে নহয় তামাম মানে বাৰ্ডে এদিন 3 দিন খানা 3 দিনীয়া কাৰ্যসূচীৰে পাৰ্টা হৈছে বাৰ্ডাৰ খানা এনেকুৱা আল্টিমেট এটা দেখাচোন তাক দেখা আৰু ইফালে ফটোগ্ৰাফি চাও লুকাই আছে ভাই क्या पार्टी दिया है भाई जोरदार पार्टी ये कौन है चले खाबोय पने के पार्टी या दिखाओ ए ताल लगी गाइस क्या है पार्टी बनाया फोटो स्टाइल उठ रहा है भाई या আৰু ইফালো হৈ আছে শুরু হৈ আছে খানা ওই দপন কতরা আই আছো ওরে ওই এটা দন বডি কেনেকা নিব বলে ইফালে আছে গাহৰি মাংস সব গাইস গাহৰি মাংস আমাৰ ইফালে আছে সব কোনে বনাই আছে চাও ইফালে কাৰিকৰ মাতিব এইটো কাৰিকৰটো দেই আৰু ইফালে কংকনে আৰু জিন্তুৱে আলু কাটাত ব্যস্ত ইফালে আছে আৰু কি এগিলা কি হয় ঐ মাংস আছে ইয়াৰ চিকেন আৰু ইফালে কবি ছবি আছে সালাদ তলাদ হ'ব পানী ইফালে গুটেই বাকি আৰু ইফালে চাই থাকো আৰু ইফালে কিছুমান কেটান বস্তু দেখাই আছো লোকেল মুৰ্গীও আছে ইফালে আৰু গাইস ইফালে চাব পাৰে লোকেল মুৰ্গী চাওক লোকেল মুৰ্গী আছে আমাৰ মাজত দৌৰিছে চাওক লোকেল মুৰ্গীবিলাক কেনেকৈ দৌৰিছে লাইন হৈ দৌৰিছে লোকেল মুৰ্গীবিলাক লাইন হৈ দৌৰিছে চাওক খৰচীয়া হৈ লোকেল মুৰ্গী গাইছ এনেকৈ মানে ভিডিঅ'টো বনাই আছোঁ আৰু দেখাই আছোঁ ইণ্টাৰেষ্টিং বস্তু আমাৰ এইটো মানে ট্ৰাইবেল কালচাৰত এইটো বেছিভাগ চলে এইটো টেঙা বুলি কওঁ আমি এইটো কি টেঙা হৈ কৈছোঁ কওঁ আমি এইটো গাৰো ভাষাত গালদা বুলি কয় এইটো গাৰো ভাষাত গালদা আৰু অসমীয়াত এনে এইটো মেষ্টা বুলি কয় চাওক মেষ্টা গছ তোমাৰ ৰঙা মেষ্টা চাওক কি ধুনীয়াকৈ ফুলি আছে মেষ্টা আৰু ইয়াৰ চাৰিওফালে মানে ইয়াতে ডাঙৰ মানে হেৰি পাহাৰ আছে চাৰিওফালে চাওক এইফালে ডাঙৰ পাহাৰ এইফালেও আছে পাহাৰ মানে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এই জেগাটো উপস্থিত মানে এইখিনি জেগাটো হেৰি ফঙাৰী বুলি কয় ইয়াত মানে কাৰ্বিসকলৰ মানে ডাঙৰ ফেষ্টিভেল হৈ থাকে ইয়াতে ডাঙৰ ফেষ্টিভেল আৰু এইফালে চাব পাৰে চাওক আৰু এইফালে আগত দেখাই আছোঁ মই অলপ পিছত আৰু এয়া হ'ল উলুখেৰ চাৰিওফালে উলুখেৰ দেখা পাব এইফালে আহিলে চাওক উলুখেৰ চাওক এই বাজি আছে উলুখেৰ কেনেকৈ চাউল হৈ আছে শুনিছানে বতাহত মানে উলুখেৰৰ চাউল এয়া চাওক উলুখেৰ তো গাইস পুরা তুফানি কাটিং হৈ আছে তুফানি আলু কাটিং চাওক এইফালে তুফানি আলু কাটিং কেনে আলু কি আলু হয় এইটো কি আলু হা পুৰণা আলু এইটো চাওক পুৰণা আলু আৰু এইফালে পিঁয়াজ পুৰণা পিঁয়াজ নেকি তামাম কাটিং হৈ আছে পুৰণা পিঁয়াজ বোলে এইটো পুৰণা আৰু এইফালে আছে আমাৰ পুৰণা বাল্টিং এইটো আৰু আমাৰ বাৰ্থডে বয়ক বিচাৰি পোৱা নাই ক'তবা লুকাই আছে এইটো বাৰ্থডে বয় কেনেকুৱা লাগিছে মানে গাইছ ইয়াৰ বাৰ্থডে 1 তাৰিখে কিন্তু পাৰ্টি 3 দিনীয়া কাৰ্যসূচীৰে পাতা হৈছে আল্টিমেট বাৰ্থডে এনেকুৱা বাৰ্থডে হয়তো মানে মই বাৰ্থডে পাৰ্টি দিবলৈ মই বন্ধন বেংকৰ পৰা লোন লৈছো তো
50,000 টকা লোন লৈছো হয়তো মানে এনেকুৱা ধৰণৰ বাৰ্থডে আপোনালোকে দেখাই নাই 3 দিনীয়াকে কাৰ্যসূচী পতা হৈছে 3 দিনীয়াকে পাৰ্টিও নহয় পিকনিকো নহয় খানাহে কেনেকুৱা লাগিছে মজা মজা এটা তোমাৰ অনুভৱ বাৰ্থডেটো 5 দিন দিবা হা মজা এটা অনুভৱ লাগিছে এইখিনি জাগাটো মানে কাৰ্বিসকলৰ বেংকৰ পৰা লোন লৈছো পাৰ্টি দিবলৈ দেই কাৰ্বিসকলৰ মানে ডাঙৰ ডাঙৰ ফেষ্টিভেল এই জাগাখিনিতে হৈ থাকে ধুনীয়া পৰিৱেশ আহিব ইয়াত তো গাইজ এইটো হ'ল বাইকটো বাৰ্থডে বয়ৰ বাইক আৰু এয়া আমাৰ জিন্তু ভাইৰ বাইক আৰু আহি আছে কেইজনমান লগৰ মানে আহি পোৱা নাই আহিব অলপ দেৰি লাগিব মানে আমি আগে আহিলোঁ আৰু চাওক গাড়ী ভাড়া লৈ আছে টিং 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 ओ गाड़ी है क्या गाड़ी ৰবিনাথ আহিব পাৰে মোৰ ফটো জেট আহিব পাৰে ৰবিনাথ মানে গাইজ বাৰ্থডেত মানে যিখিনি মানুহ আহিব বুলি ভাবি আছো কিন্তু সিমানখিনি হয় না নহয় মানে ভয় খাই আছে আৰু ভাই ভয় খাই আছে কিন্তু আয়োজন কিমান আয়োজন 30জন মানুহৰ খানা 30জন মানুহৰ খানা গাহৰি দেখা দিয়া নাই এভেইলেবল গাহৰি এভেইলেবল ব্ৰইলাৰ আপুনি একমাহ খাই শেষ কৰিব নোৱাৰিব এনেকা ব্ৰইলাৰ লৈ আহিছে সি ফাৰ্মৰ পৰা গোটাই উঠাই লৈ আনিছে বোলে সি তো গাইজ এয়া হ'ল উলুখেৰ মানে আগতে খেৰী ঘৰ বনাই যে এয়া উলুখেৰ হয় এইটো পাহাৰত এটা আছে সেইটো ডাঙৰ খেৰ বুলি কয় এইটো উলুখেৰ উল্লু মানে আৰু এইটো উলুখেৰ বুলি কয় এইখিনি উলুখেৰ ঘৰ বনাবৰ কাৰণে নাম্বাৰ 1 আৰু মানে মজা আৰু এইফালে আমাৰ আইতাহঁতৰ ঘৰ আছে আইতা এইটো ঘৰৰ পৰা আমি ইয়াৰ পৰা পানী চানী লৈ গৈছোঁ পানীও মানে ইমান ধুনীয়া ফ্ৰেছ পূৰা ফ্ৰেছ ৱাটাৰ এইটো কি গছ হয় কওকচোন কমেণ্ট কৰি আমি তাল গছ বুলি কওঁ এইটো ডাঙৰ হৈছে এইটো আইতাহঁতৰ ঘৰ তাৰপিছত গৈ আছোঁ আমি ক'ৰ পৰা পানী লৈ গৈছিলোঁ সেইটো জেগাটো দেখাম দেই এইটো কুঁৱাটো চাওক এইটো কুঁৱা এইটো হয় এইফালে এই ইয়াৰ পৰা পানী লৈছোঁ কি সুন্দৰ পানী পোৱা যায় ইয়াতে চাওক আৰু গাইছ এইফালে ৰাতি হ'লে বনৰীয়া হাতী পুৱা ওলায় ডাঙৰ ডাঙৰ হাতী ওলায় এইয়া বনৰীয়া ছাগলীও আছে এইফালে এইয়া চাওক এইয়া মানে এইখিনি জেগাটো ফৰেষ্ট এৰিয়াৰ নিচিনা মানে ৱাইল্ড লাইফ চেঞ্চুৰী নিচিনা লাগে এইখিনি কিন্তু ৱাইল্ড লাইফ চেঞ্চুৰী নহয় দেই গাইছ এইখিনি নহয় ডাঙৰ ডাঙৰ চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জেগাখনত মানে ইমান গৰমো নালাগে ঠাণ্ডাও নালাগে ধুনীয়া এটা বতাহ আহি থাকে এইখিনি জেগাটো দেই গাইছ এইটো জেগা দি গৈ আছোঁ আমি দেই আৰু ইয়াৰ ওচৰতে ৰেলবাট আছে এইফালে আছে ৰেলৰ বাট ৰেল ৰাস্তা ৰেল যায় দেই এইটো ৰাস্তা দি যায় ৰেল এয়া চাংঘৰ চাওক চাংঘৰ ইণ্টাৰেষ্টিং চাংঘৰ আপোনালোকে চাব পাৰে ইণ্টাৰেষ্টিং চাংঘৰ চাওক এই ওপৰত চাংঘৰ ওপৰত আছে চাংঘৰ এইটো চাংঘৰ কি ধুনীয়া চাংঘৰ একদম মানে ওপৰত আছে চাংঘৰ উঠিবা কেনেকৈ উঠি পোৱা নাই এইটো উঠিব মন গৈ আছে মোৰ কিন্তু গাইছ ইয়াৰ ওপৰৰ পৰা চাওক ভিউ চাওক ভিউ ইয়াৰ পৰা ভিউ দেখাই আছোঁ মই মজা ভিউ মজা একদম মজা আৰু গছৰ ওপৰতো
ওপৰত উঠিকে ব্লগ বনাই আছোঁ তো গাইজ চাওক এতিয়া ওপৰৰ পৰা উঠি উঠি বনাই আছোঁ লগ হৈ তো গাইজ চাওক কিমান ওপৰত আছোঁ মই কিমান ওপৰত আছোঁ গছৰ ওপৰত দেখা নাই তলৰ পৰা চাওক কি ক'ম আৰু গাইজ এনেকৈ এটা এনজয় হৈছে মানে আজি গছৰ ওপৰত উঠি উঠি এনজয় কৰিছোঁ চাওক চাওক গাইজ মই ক'ত উঠি আছোঁ পুৰা একদম পানী পাইপৰ ওপৰত উঠি আছোঁ চাওক ধুনীয়া এটা ঠাণ্ডা জেগা পানী ওপৰত চাওক সেইটো পাইপত যাম বুলি ভাবিছোঁ আহিলোঁ পাইপৰ ওপৰত উঠি আহিছোঁ গাইজ চাওক ডিমৰীয়াৰ যিমান জেগা আছে চবতে ইয়াৰ পৰা পানী ছাপ্লাই হ'ব ৱাটাৰ ছাপ্লাই এইগিলা পাইপ এইগিলা পানী ডাঙৰ ডাঙৰ মানে পানী পাইপ চব জেগাতে মানে পাইপটো পুতিব চাওক গাইজ দেই গাইজ তো ভালকৈ চাই থাকক ভিডিঅ'টো তামাম মজা আছে আজি কেনেকুৱা লাগিছে চাওক কেনেকুৱা লাগিছে ইফালে চাব পাৰে কেনেকুৱা লাগিছে চব ফালে আছে পানী পাইপ চবফালে পানী পাইপ মই এতিয়া দৌৰি গৈ আছোঁ আমাৰ খানা খোৱা জেগাটো তাত আছে ইফালে দেই গাইজ ইয়াতে হ'ল সৰু সৰু পাইপ সেইফালে আছে ডাঙৰ ডাঙৰ পাইপ আৰু এইখিনি জেগাটোত সৰু সৰু পাইপ মানে এইগিলা চৰকাৰৰ হয় এইবিলাক বস্তু ইয়াতে ষ্টক কৰি ৰাখিছে আৰু মানে এইটো ফঙাৰীত পাইপবিলাক চাওক পুৰা খামাল লগাইছে পাহাৰ বনাই দিছে পাইপৰ একদম পাইপৰে পাহাৰ হৈ গৈছে একদম এইখিনি জেগাটো কি গছ ধুনীয়া ধুনীয়া গছ আছে ইয়াত চাওক আপোনালোকে আছে ইয়াতে হেৰি জামুন গছ আছে চন্দন গছ আছে তাৰপিছত আম গছ আছে লেচু গছ মানে এইখিনিতে ফল মূলৰে ভৰা আৰু এইখিনি জেগাখিনিত ইফালে অলপ বেলেগ গছ আছে সেইটো চাইডে তো গাইজ দাড়িটো কাটা নাই দাড়ি চাৰি দীঘল হৈছে মোৰ পাইপবিলাক থকাৰ কাৰণে কিবা এটা বেছিকৈ ভাল লাগে এইখিনি জেগাটোত মজা চাওক ইয়াতে আৰু চিনেমা শ্বুটিং অসমীয়া চিনেমা শ্বুটিং কৰিবৰ কাৰণে ইয়াত জেগাটোত আহি থাকে মানে বহুত আহে মানে বহুতে আহিছে বহুত হিৰ' হিৰ'ইনে আহিছে এই জেগাটোত মানে চিনেমা শ্বুটিঙৰ কাৰণে এইটো জেগাটোত তুলেন্দু ভাই আহি আছে আমাৰ মাজত হেই কুটু গাড়ী লৈ আহি আছে ডগি ৰখো তো গাইজ দৌৰি আহিলোঁ মই এতিয়া তুলেন্দুৰ গাড়ীত গাড়ী লৈ যাই আছে কামুৰিব নেকি মই আহি পালোঁ আহিব এই গাড়ী লৈ গৈছে মনে ইফালে যাব পাৰিব গাইজ বাঘৰ দৰে কুকুৰ দেখা পাব আজি বাঘৰ দৰে প্ৰথমবাৰ দেখিছোঁ লাইফত এনেকুৱা কুকুৰ দেই গাইজ গৈ আছে দামী কুকুৰ হয়তো ইয়াতে মানে খেতি বাতি কৰাৰ কাৰণে এইটো এটা সৰুকৈ ঘৰ বনাই থৈ দিছে আৰু ইয়াতে চাওক মানে ৰেষ্ট লোৱা ঘৰ আৰু কি ষ্টাইল ঘৰ চাওক সেইটো চৰাইৰ ষ্টাইল ঘৰ সেয়া কাৰেণ্টত টেষ্টিং কৰি আছে ট্ৰেইন চাওক কাৰেণ্টেৰে গৈ আছে ইয়া টেষ্টিং কৰি আছে মানে ইফালে কাৰেণ্টৰ ট্ৰেইন হোৱা নাই এতিয়ালৈকে মেট্ৰ' ট্ৰেইন মানে টেষ্টিং হৈ আছে ইয়া চাওক बैठ रहा है तू
ফিলিক্স এই ফিলিক্স বিনা ঐ ফিলিক্স ঐ পিহি খানা খাবি আজি ঐ ফিলিক্স ভোক লাগিছে খাবি ঐ গাহৰি খাবি পৰ্ক ঐ এইটো কি জাতৰ হয় I don't know. নহয় Dalmatian. হা Dalmatian. ডালমেচিয়ান না ডালমচুৰি ডালমেচিয়ান জাতৰ হয় আমার ফিনিক্স দেখো हम लोग का फिनिक्स है फिनिक्स बुद्धिया पूरा उठी गई फिनिक्स से मेरा कॉलेज का फ्रेंड संजय काठार आ गया ये भी यो लारी আছে মানে কুকুৰটোক লাৰি আছে মানে হিন্দীটো কত কৈ দিয়া পাও আৰু দেই গাইস ओ माय गॉड मेरा बे आ गया है यहाँ पर আহি গল চাওক গাইস পুৰা একদম বডি চডি ওলাই আছে আৰু সঞ্জয় ডাক্তৰ নিচা লাগিছে আজি কিন্তু তাম লাগিছে my এইটো সাউন্ড থাকে এটা ইউনিক সাউন্ড বুলি কয় এইটো মানে যত কৰবা হাতী ছাতি থাকিলে পলাই যায় এইটো সাউন্ডটো sit mau kamu dulu bani di আইয়া ঘা খাই না হয় ঘা খাও নাই না খাও ওই ঘা খাও না খাও ওই পিহি Felix ঐ কাকা সালাদ বনাইছে কি খবৰ ডিউটি ডিউটি কি সালাদ এয়া সালাদৰ আইটেমটো কৈ দিয়াচোন কি এনেকুৱা ধৰণৰ আৰু উখুৰাই দিওঁ কবি আছে তাৰপিছত গাজৰ আছে বিলাহী আছে আৰু কৈ দিয়াচোন খাই দিয়া এইটো কম গাইজ তো গাইজ এতিয়া মানে দেখাম আৰু মই দেই গাইজ এতিয়া মানে জিন্তু পাতৰে খাই আছে গাজৰ আৰু বিলাহী তামান খাই ভাল পাওঁ মানে ফেভৰেট ইয়াৰ আৰু আমাৰ চালাড কাটাত মেইন মানে অসমৰ ইমূৰৰ পৰা হৈমূৰ বিখ্যাত চালাড বনোৱাত মেইন পুৰা দেই গাইজ তো চাব গাইজ মই ভাইৰেল আৰু এইফালে আমাৰ ৰান্ধনীৰা আছে এইটো ভাত বনাই পুৰা বডিও বনাই লৈ আহি গাইজ সেইফালে মুন এণ্টৰ ট্ৰেইন আহি আছে দুইটা মাথা আছে ফাৰ্ষ্ট টাইম ইলেক্ট্ৰনিক ট্ৰেইন চলিছে এইফালে আৰু আছে আমাৰ পিহিহঁতে আছে আৰু এইফালে বহি আছে কাঠাৰ ভাই জিন্তু ভাই মুকুট ভাই ৰাজদীপ ভাই আৰু এটা আহি আছে এইফালে কোনোবা গৌতম দে লগাই দি ঐ পিহি ঐ খালি গাড়ী চাড়ী পুৰা একদম পাৰ্কিং কৰি থৈ দিছে আৰু এইফালে আমাৰ পেহাহঁতে ফটোশ্বুট লৈ আছে মাহীহঁতৰ ঘৰত তো গাইছ আমাৰ মুকুট দাদা আছে ইয়াতে আমি গাড়ীৰ আউজিকে বহি আছো চাইডত আৰু এইটো পিহি আমাৰ এই পিহি আহি আছে পিহি ভালনে পিহি ফাইনেলি ভাত খাব আহি গলো ভাত চাত হৈ গ'ল অঞ্জা চঞ্জা হৈ গ'ল চব হৈ গ'ল আৰু দেই গাইছ খা পেট ভৰাই খা কেনে সোৱাদটো কেনেকৈ হৈছে বঢ়িয়া ন আল্টিমেট
হা হা আমিয়ে বনাইছো আৰু এয়া আৰু আমাৰ কাঠাৰ ভাই আছে এইফালে আৰু মোনেতো চিনাকি কৰি দিয়া নাই মই চিনাকি কৰি দিয়া যি লাগে কোৱা লাষ্ট মাত দি খাবাই পেলাই বুজিছে নাই চিনাকি কৰি দিয়া এইটো মোৰ লগৰ হয় দেই জেনি বৰুৱা আৰু এইটো চল্ফৰ মালিক হয় দেখা তেনেকুৱা কিন্তু বহুত ধনী হয় কিন্তু আৰু কিয়া কবি কি কবি হা আৰু কি কবি ক আৰু মাৰিয়ে দিব খোজে দেখালো তাক গাইছ আমাৰ সিঙে পানী খাই আছে কাঠাৰ ভাই নাই গিলান কাঠাৰে পুৰা গিলানত পানী খাই আছে এয়া আৰু খাৰু আৰু এবাৰ ট্ৰাই এগেইন ওয়ান্স মোর ও পানী কেনে খাই আছে চা কাঠাৰে তো গাইছ ফাইনালি মানে মুনৰ বাৰ্থডে পাৰ্টি পুৰা ধামাকা হৈ গ'ল এই মুহূৰ্তত বিৰতিৰ আৰু কিছু বিৰতিৰ পিছত লগ পাইছো দেই গাইছ আৰু তিনি কোটি কাজ আছে দুদিনীয়া কাৰ্যসূচী আছে আৰু এইটো মোৰ লগৰ জেনি বৰুৱা বঢ়িয়া আছে হাই তো গাইছ ব্লগটো মানে ইয়াতে সামৰণি কৰোঁ আৰু দেই বাই বাই দেই গাইছ বাই বাই